অসমৰ লেখিকা সন্থাৰ শাখাসমূহৰ দ্বাৰা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে গীত আৰু কবিতা নামেৰে অহা 21 চনত গুৱাহাটীৰ লাষ্ট গেট স্থিত নামঘৰ প্ৰাংগণত হ'বলগীয়া অনুষ্ঠানত দক্ষিণ গুৱাহাটী শাখাৰ পৰা নীলা আকাশৰে গীতটি পৰিৱেশন কৰা হ'ব। গীতটি 70 দশকৰ জনপ্ৰিয় অসমীয়া বোলছবি শ্ৰীমতী মহিমাময়ীৰ এটি অতি জনপ্ৰিয় গীত। নমস্কাৰ সকলোকে। আজি মোৰ লগত কোন আছে চিনি পাইছেনে? 70s আছিলে নেকি? 60s আছিলে চিনেমাখন? 79ত ৰিলিজ হৈছিলে শ্ৰীমতী মহিমাময়ী। শ্ৰীমতী মহিমাময়ী চিনেমাখনৰ হিৰইন আৰু বাইদেউক বিচাৰি আনিছে জুৰি বৰুৱা বাইদেৱে। বাইদেউ আপুনি কেনেকৈ বিচাৰি আনিলে? বেলতলা সাহিত্য সভাৰ আমাৰ যি সাহিত্য সভাৰ শাখা আছে অসম সাহিত্য সভাৰ বাইদেউ তাৰে সভাপতি আৰু বাইদেউৰ এই শ্ৰীমতী মহিমাময়ী বোলছবিখন মই বহুত সৰুতে আমি চাইছোঁ আৰু চাই পেলাই বাইদেউক মই ক'লোঁ যে আপুনি আমাৰ দক্ষিণ গুৱাহাটী শাখা লেখিকা সংস্থাত আহক, আহি পেলাই আমাৰ ইয়াত সদস্য ভৰ্তি হওক। সেই মৰ্মে বাইদেউ আহিলে। এতিয়া ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ যি গীত আৰু কবিতাৰ এই অনুষ্ঠানটি আমি লেখিকা সংস্থা অসমে গুৱাহাটীস্থ শাখাসমূহে পাতিবলৈ লৈছোঁ। তাতে বাইদেউক আমি এই গীতটো পৰিৱেশন কৰিম আৰু এই যিহেতু শ্ৰীমতী মহিমাময়ী বোলছবিখনৰ গীতটো পৰিৱেশন কৰিম, এই বোলছবিখনৰ মুখ্য ভূমিকাত যিগৰাকী মহিলাই আজি অভিনয় কৰিছে সেই বাইদেউগৰাকীক আমি ৰাইজৰ মাজত, বাইদেউক সকলোৱে চিনি পায়, হ'লেও এই আমাৰ এই যি অনুষ্ঠানটিৰ জৰিয়তে বাইদেউক আকৌ এবাৰ ৰাইজৰ মাজত আমি চিনাকি কৰি দিম বুলি প্ৰয়াস কৰিছোঁ। খুব ভাল কথা। বাইদেউ ইমানেই মই প্ৰথম দেখিয়ে গম পাইছোঁ বাইদেউ চাগে ছোৱালীতে কেনেকুৱা ধুনীয়া আছিলে। এতিয়াও বাইদেউ বিৰাট ধুনীয়া দেখিবলৈ। গতিকে তেতিয়াতো চিলেক্ট কৰি পেলাই লৈছিলে চাগে ন বাইদেউ? কৰিছিলে। তো এতিয়াও বাইদেউ ইমান ধুনীয়া হৈ আছে যে আমি আমাৰ যিখিনি পিছৰ যিখিনি এক্ট্ৰেছ আৰ্টিষ্ট আছিলে তেওঁলোকে যদি কামৰ পৰা আঁতৰি গৈছে আমি পাহৰি যাওঁ, কিন্তু এনেকৈ যদি কোনোবাই আগৰ পুৰণা আৰ্টিষ্টখিনিক উলিয়াই আনে তেতিয়াহ'লে তেওঁলোকেও ভাল পায়, আমাৰো ভাল লাগে, আমিও তেওঁলোকক পাহৰি নাযাওঁ। বিৰাট ভাল লাগিছে বাইদেউ আজি আমাৰ মাজত। পিছৰ প্ৰগ্ৰেমখিনি মই আপোনালোকক দেখুৱাম। Mm-hmm.